Hi guys, আজি অলপমান ফুৰি আহো গতিকে বলক আপোনালোককো লৈ যাওঁ কলৈলৈ গৈ আছো চাই থাকিব ব্লগটো যেতিয়া গম পাব লগ পাই আছো ষ্টেচন আহি পালো আৰু দেখাই থাকিম আৰু ক'ত কি কৰোঁ এয়া মেট্ৰ' ষ্টেচনত ৰৈ আছোঁ আৰু ট্ৰেইনখন কেতিয়া আহি পায় সেইখন আগেদি এখন মেট্ৰ' গৈ পালে আমাৰখনো হোপ জল্দি আহি পাওক আহিবই বাৰু বেছি টাইম ফাইনেলি আহি পালোঁ ৰাজীৱ চক এইটো বহুত এটা বিজিয়েষ্ট ষ্টেচন হয় ক্ৰাউডবোৰ দেখিবলৈ পাইছে বহুত ক্ৰাউড এতিয়া অটো ল'লোঁ এয়া অটোত আমি বহিলোঁ যাবৰ কাৰণে আপোনালোকক মইতো কোৱাই নাই ক'লৈকে গৈ আছোঁ নহয় জানো আচলতে মই গৈ আছোঁ আগ্ৰাছেন কি বাউলি নামৰ এটা আৰ্কিঅলজিকেল ছাইট হয় বহুত শুনিলোঁ মোৰ ফ্ৰেণ্ডছবোৰৰ মুখত বহুত ভাল লাগে যাই পেলাই জেগাটো এক্সপ্ল'ৰ কৰিব পাৰি তো ময়ো সেইকাৰণে ওলালোঁ সেই গৈ আছোঁ আৰু আহি পালোঁ আমাৰ ফাইনেল ডেষ্টিনেশ্যন আগ্ৰাছেন কি বাউলি তো যাম বাৰু ভিতৰত দেখাম আপোনালোককো কি কি হেৰি হয় কি নহয় আৰু সেয়া আৰু যাম এতিয়া আচলতে উগ্ৰছেন কি বাউলি মানে কি ন আপোনালোকেও ভাবিছে চাগে গতিকে যিমান দূৰ মই তাতে পঢ়ি গম পালোঁ এইটো ৰজা উগ্ৰছেন যিটো তুগলক ডাইনেষ্টিৰ ৰজা আছিলে 14th চেঞ্চুৰী আছিলে তেওঁ এটা ষ্টেপ ৱেল খুলিছিলে বাউলি অৰ্থাৎ ৰিজাৰ্ভায়াৰ অফ ৱাটাৰ চ' তেখেতে সেই দিনতেই ভাবিছিলে কেনেকৈ ৱাটাৰ হাৰ্ভেষ্টিং কৰিব পাৰি যাতে যেতিয়া ক্ৰাইচিছ হয় সেই সময়ত সেই ৱাটাৰটো ইউটিলাইজ কৰিব পাৰি গতিকে চাওকচোন তেওঁলোকৰ চিন্তাধাৰা কিমান উন্নত আছিলে নহয়নে বাৰু এণ্ড ট্ৰাষ্ট মি গাইজ প্লেচটো খুবেই ধুনীয়া আপোনালোকেও যদি ইচ্ছা কৰে যাব পাৰে এক্সপ্ল'ৰ কৰিব পাৰে ইমান ধুনীয়া এটা আৰ্কিঅলজিকেল ছাইট আচলতে এই ছাইটটোৰ ভিডিঅ' মই খুব বেছি ইউটিউবত দেখা নাই বেছি ন'ন নহয় গতিকে মোৰ ভিডিঅ'ৰ যোগেৰে আপোনালোকক দেখালোঁ আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে যদি যাব বিচাৰে মোক কমেণ্ট কৰিব আপোনালোকক মই গাইড দিব পাৰিম কেনেকৈ যাব লাগে ক'ত কি কৰিব লাগে ফটো চটো অলপমান উঠিলোঁ উঠি পেলাই অলপমান বহিলোঁ তাতে ইমান ভাল এটা ভিউ অলপমান ভিউটো এনজয় কৰিলোঁ বহি পেলাই আপোনালোককো অলপমান দেখাব ট্ৰাই কৰিছোঁ বাৰু মই ভিউটো কিমানখিনি পাৰিছোঁ গম নাপাওঁ অলপমান চাওকচোন খুব ধুনীয়া নহয়নে বাৰু সেই সময়ৰ মানে ৰজাৰ দিনৰে বস্তু মানে ভাবিলে কি আচৰিত লাগে আমি যোনবিলাক হিষ্ট্ৰীত পঢ়িছিলোঁ আজি মানে নিজে উইটনেছ কৰিব পাইছোঁ খুবেই ভাল লাগিছে গাইজ ওলালোঁ তাৰ পৰা এতিয়া ঘৰত যাওঁ আৰু গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু গতিকে এইখিনিয়ে